মেৰাপানীৰ ১ নং নেঘেৰী বিলত চোৰৰ উপদ্ৰৱত আতিষ্ঠ হৈ পৰিছে স্থানীয় লোকসকল। দিন দুপৰতে বান্ধি থোৱা গৰু ছাগলীৰ লগতে বাৰীৰ তামোল পাণ চুৰি কৰি নিয়াৰ বাবে স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ১ নং নেঘেৰী বিলত ৭টাকৈ গৰু বান্ধি থোৱা অৱস্থাৰ পৰা নোহোৱা হোৱাত গৰাকীয়ে বিচাৰি পাহাৰৰ দাঁতিত ২টা গৰু বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে যদিও বাকীকেইটা গৰু বৰ্তমানেও উদ্ধাৰ হোৱা নাই। ইফালে গৰু চোৰক স্থানীয় লোকে চিনাক্ত কৰি মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰে যদিও বৰ্তমানেও গ্ৰেপ্তাৰ হোৱা নাই চোৰকেইটা। নেঘেৰী বিলৰ উচ্ছেদিত মিয়াই পুনৰ ঘূৰি আহি স্থানীয় অঞ্চলসমূহত গৰু ছাগলী বাৰীৰ তামোল পাণ চুৰি কৰি কিছুদিনৰ পৰা সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। ঘটনাক লৈ নেঘেৰী বিলত সভাও অনুষ্ঠিত হৈছে। স্থানীয় লোকে অতি সোনকালে মিয়া নেঘেৰী বিলত মিয়ামুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। মেৰাপানীৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট। ছাগলী হালে দুজনী, এটা মতা ছাগলী খাচী এটা, ঘাই ছাগলী এজনী। চুৰ ধৰা পৰিলে এতিয়া দেখাই থানা এজাহাৰ দিয়া হ'ল। এতিয়া পুলিচে চুৰকেইটা ধৰিব পৰা নাই এতিয়ালৈকে। নাই ধৰা ২ নং নেঘেৰী উচ্ছেদিত মিয়া নৈকেইটা এনে বহি থাকে বোলে। মিয়াকেইটা মানুহে দেখিছিলে, পিছত নগাঁৱতে ফটোত দেখাওঁতেহে আমি গম পাইছোঁ এইকেইটা চুৰ বুলি। আমি দেখিছোঁ এইকেইটা আগতে নৈকেইটা বহি থাকে। এতিয়া নাই মানুহ গায়ব বোলে, পলাই হৈ গ'ল। ককায়েকে ধৰিলোগৈ সেইদিনা। আমি ককায়েকে ৰিস্ক নলওঁ কৈছে। উচ্ছেদিত পৰিয়ালটো ফৰেষ্টৰ মানুহ হিচাপ থাকে, মানুহ কেইটা আছে কি নাই। ফৰেষ্টৰ মানুহ একো তাৰ ফৰেষ্টৰ যাবলৈ নিদিয়ে সেইদিনা। তাৰ জেং হ'ল যি চুৰ হয়। আগতে ঢেৰ চুৰ হ'ল মানে। আমি আগতে উচ্ছেদ হৈ যোৱাৰ পিছত তেওঁলোকে পুনৰ আহি পিনে ইয়াত আছে। পুনৰ মানুহ ঢেৰ সেই শিমলতলৰ ফালে আহি পেলাই পাহাৰ কিনাৰে কিনাৰে সোমাই ইয়াত সোমাই আকৌ ৰাতি পিনে অহা যোৱা কৰে। পুলিচ থাকে ইয়াত। আমাৰ ফৰেষ্টৰকেইটা আমাকহে সোমাব নিদিয়ে, সিহঁতকতো সোমাব দি থাকে। উভতিকে সোমাই থাকে সিহঁতি। ফৰেষ্টৰ হাততে হিচাপ নাই। এতিয়া আমি কি কৰিম? এতিয়া মানুহ ক'ত আছে কি নাই আমাৰ মানুহ দেখুৱাইছে, পুলিচে ধৰিব পৰা নাই। এতিয়া মানে বহুত হেৰি হৈছে ইয়াত টোটেল মানে ৭-৮টামান হৈ গ'ল এতিয়া লেঠাৰিকৈ। আগতে বা কিমান কৰিছে সিহঁতি। আপোনালোকৰ ক'ৰ পৰা নিছিলে? আমাৰ নদী কিনাৰ পৰা চৰাই আছিলে গৰু। চৰাই থাকোঁতে মানে এফালে থাকোঁতে এফালে মিয়া লৈ গ'লগৈ চুৰে। তাৰ সেইদিনা ছাগলী এটা পাইছে বোলে পাহাৰত। তাৰ বস্তাৰ পৰা কাটি মেলি চব খাই লৈ গ'ল বোলে কাটি। তো বস্তাটো পেটু চেটু পাত চাতবোৰহে পালে। পাহাৰতে মানে কাটি কৰি লৈ গ'ল সিহঁতি। আৰু গোটেই বিচাৰিলোঁ নাপালোঁ। সেইজনে সেইদিনা বিচাৰি পালেগৈ লাষ্টত নগাঁৱটোৰ জৰিয়তে। উচ্ছেদিত আমি বহুত হেৰি উপদ্ৰৱ থাকিব পৰা নাই হৈছে। সন্তাক মানে এনেকুৱা সন্তাক হৈছে, গৰু এনেকুৱা চুৰ কৰিছে। মই পথাৰৰ পৰা বান্ধি থোৱা গৰু এটা চুৰ কৰি লৈ গ'ল। অকল মোৰে নহয়, আমাৰ গাঁৱৰ আৰু 6টা গৰু 7টা গৰু নিলে। মোৰ গৰুটো গৈ মিয়াই মানে কয় নগাই চুৰে নিলে, নগাই চুৰে নিলে। এতিয়া গৈ মিয়াহে ধৰা পৰিলেগৈ। উচ্ছেদিত মিয়া মানে অতি সোনকালে ইয়াৰ পৰা উচ্ছেদ কৰি মানে খেদিব লাগে। আৰু মুখ্যমন্ত্ৰীলৈও অনুৰোধ কৰিছোঁ, এতিয়া অতি সোনকালে ইয়াৰ পৰা মানে খেদি সিহঁতক মানে পঠিয়াব লাগে। গৰু মই ইয়াত বান্ধি মানে ছাগলীলৈকে চুৰ হৈছে সিহঁতৰ পৰা। সিহঁতৰ উপায় নাইকিয়া হৈছে। আমাৰ মানে দিনতো গৰু গোহালিৰ পৰা মানে চুৰ কৰি নিছে, পথাৰৰ পৰা নিছে, ছাগলী নিছে। সিহঁতৰ পৰা আমাৰ মানে হোৱা খোৱা শান্তি নাইকিয়া হৈ গৈছে। আমি ৰাতি এতিয়া পহৰা দিছোঁ। এতিয়া দিনততো পহৰা দিব নালাগে। দিনত এতিয়া পথাৰৰ পৰা মানে কেনিও যাবই নাই গৰু ছাগলীৰ ওচৰৰ পৰা। সিহঁতি মানে চব চুৰ কৰি নি পাহাৰত উঠাই বান্ধিছেগৈ গৰু। আপোনাৰ গাঁওখনৰ নামটো কি? মোৰ গাঁওখনৰ নাম ১ নং নেঘেৰী বিল। 1 নং নেঘেৰী বিল।
চুৱে ক'ৰপৰা লৈ গৈছে পথাৰৰ পৰা লৈ গৈছে বান্ধি থোৱাৰ পৰা আপোনালোকৰ গাঁও কেইটা আমাৰ গৰু টোটেল এতিয়া আমাৰ ঘৰ ওচৰ আৰু এঘৰ দুঘৰ 7টা গৰু নিলে সেই 7টাটো ওলোৱাই নাই মোৰতো যেনে তেনে নগাতে বাৰু মোক বিচাৰি দিলে পাহাৰৰ ওপৰত কিন্তু বাকীকেইটা গৰু আজিলৈকে পোৱা নাই বিচাৰি আৰু চুৰো ধৰা পৰিলে ফটোও দিলে কিন্তু আজিলৈকে মানে পুলিচ প্ৰশাসনেও মানে একো ব্যৱস্থা কৰা নাই এতিয়ালৈকে ধৰি দিয়া নাই চুৰ আৰু মিয়াকো মই কৈ আছোঁ বাৰম্বাৰ কৈ আছোঁ যে সিহঁতি ধৰি দিম কয় আজিলৈকে ধৰি দিয়া নাই সিহঁতক ধৰা পৰা চুৰজন কি নাম আছিলে এই ইন্দ্ৰাজুল মিয়া হয় মিয়া উচিত সিহঁতৰ ঘৰ দুৱাৰ ভাঙি এদাই কৰিলে কিন্তু সিহঁতি ইয়াতে আছে এতিয়ালৈকে আছে চৰকাৰক কি আহ্বান জনাব চৰকাৰক মানে এনেকুৱা কওক উচ্ছেদ কৰিলে একেবাৰে উচ্ছেদ কৰি খেদি দিয়ক ইয়াৰ পৰা নহ'লে আমাৰ মানে বেছি আগতকৈ বেছিহে দিগদাৰ হৈছে এতিয়া আগতে ৰখিব নালাগে আজি দিনতে আজিকালি মানে ডিউটি দি গৰু ৰখিবলগীয়া হৈছে সিহঁতৰ পৰা